সঠিক চিন্তাৰ ব্যক্তিয়ে কাহিনীও বিয়োগাত্মক ভাৱনাক প্ৰশ্ৰয় দিবলৈ ৰাজি নহয়। সঠিক চিন্তা হ'ল এক ধৰণৰ চিন্তা যিয়ে সকলোতকৈ বেয়া অৱস্থাৰ পৰা সবতাকৈ ভাল ফল পাবলৈ যত্ন কৰা। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব। আনে কি কৰিছে সেইটো ভবাতকৈ নিজে কি কৰিছা সেইটো ভবাহে বেছি দৰকাৰী। পাৰিম বুলি যিজনে বিশ্বাস কৰে তেওঁই জয়লাভ কৰিব পাৰে। কৰ্মই মানুহক তিনিটা বৃহৎ বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কুঅভ্যাস আৰু অভাৱ। যি মানুহে নিজে একো চিন্তা নকৰে তেওঁ আনৰ গোলামত পৰিণত হয়। তদুপৰি তেওঁ নিজৰ প্ৰতি আৰু সমাজৰ প্ৰতি বিশ্বাসঘাতকতা কৰে। জীৱনটো সদায় অটিপিৰ দৰে কৰিবলৈ চেষ্টা কৰক যাতে কোনে আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে। কেৱল শ্ৰদ্ধা আৰু সন্মানৰ কথা ভাবিয়েই ৰৈ যাওক, নহ'লে যি শুনিব পাৰে তেওঁ শুনাবও পাৰে। পৃথিৱীত কেৱল সেইজনেই সুখী যি বুজি পাইছে আনৰ পৰা আশা কৰি একো লাভ নাই। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ থাকে। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। ভাল মানুহ হ'বলৈ যত্ন কৰক কিন্তু প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। সকলো মানুহে কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে? প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবে হস্পিটেলত কিন্তু পইচা দি কিনিব লগা হয়। খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই। সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণ থাকে, কিয়নো আমি মানুহ, ঈশ্বৰ নহয়। সৰুতে আমাৰ হাতত ঘড়ী নাছিল, তথাপিও অফুৰন্ত সময় আছিল। এতিয়া সকলোৰে হাতে হাতে ঘড়ী, কিন্তু সময় কাৰো নাই। কিছুমান মানুহ খুব সোনকালে সলনি হৈ যায়। তেওঁলোকৰ বাবে আপুনি আজি গুৰুত্বপূৰ্ণ, কাইলৈ মূল্যহীন। যদি কোনোবাই আপোনাৰ অন্তৰত আঘাত কৰে দুখ নকৰিব। যিজোপা গছৰ ফল মিঠা সেইজোপা গছত পাথৰ দলীয় মানুহৰ অভাৱ নপৰে। খং নকৰিবা, নিজৰে সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয় দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু যাৰ ভিতৰত বহু বস্তুৱেই জন্ম লাভ কৰে। মানুহৰ মন সদায় একে ঠাইতে থাকে, কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটো স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে। মানুহৰ জন্ম হয় সফল হ'বলৈ, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন। সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতৰিবলৈ শিকিছোঁ, কিন্তু এই পৃথিৱীত পৰস্পৰৰ সৈতে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই। আন্ধাৰ যিমানেই গভীৰ হ'ব প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ এদিন হ'বই। গভীৰ অমানিশা অথবা কাল ৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰে বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আহিছোঁ। নেক্সট ভিডিঅ'ত তেতিয়ালৈকে সুস্থ থাকক, সুখী থাকক। ধন্যবাদ। জয় আই অসম।